প্ৰথমে মই ভাৰতবৰ্ষৰ সকলো কৃষক বন্ধুলৈ আন্তৰিক অভিনন্দন শুভেচ্ছা জনাইছোঁ। আমি ইতিমধ্যে গম পাইছোঁ যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰতৰ অৰ্থনীতি ব্যৱস্থা আজি ৪ নম্বৰত স্থান পাবলৈ সক্ষম হৈছে বিশ্বৰ দৰবাৰত। তো ভাৰতৰ এটা সংকল্প ইতিমধ্যে লোৱা হৈছে যে 2047 চনলৈকে ভাৰতবৰ্ষ আমি বিকশিত ভাৰত হিচাপে আমি গঢ়ি তুলিব লাগে। ইয়াৰে অংশ হিচাপে আজি বিকশিত যিটো কৃষি সংকল্প অভিযান আজি আৰম্ভ কৰা হৈছে গোটেই ভাৰতত আজিৰ পৰা 12 জুন তাৰিখলৈকে। আৰু সেইটো গোটেই মানে আমাৰ গাঁৱে গাঁৱে আমাৰ চাইণ্টিষ্টবিলাকে যাব, ডাইৰেক্ট আমাৰ খেতিয়কসকলৰ লগত চাইণ্টিষ্টবিলাকে আলোচনা কৰিব আজিৰ তাৰিখত কেনেকৈ আমি আগুৱাই লৈ যাম, আমাৰ কৃষি ক্ষেত্ৰত আমি কেনেকৈ আগুৱাই লৈ যাম, আৰু নতুন নতুন যিটো মেকানিজম, নতুন নতুন যিটো মানে যিটোবিলাক মেকানিক্স আজি কৃষি উৎপাদনৰ কাৰণে কেনেকৈ মানে ডাবল উৎপাদন কৰিব পাৰোঁ, এই বিষয় লৈ পেলাই ৰাইজৰ মাজত গৈ আমাৰ ডাইৰেক্টলি যিসকল খেতিৰ লগত জড়িত চাইণ্টিষ্ট আছে তেওঁলোকে প্ৰত্যেকটা গাঁৱত গৈ আমাৰ কৃষকসকলৰ লগত ডাইৰেক্ট সম্পৰ্ক কৰিব আৰু এনেকৈয়ে কৃষি খণ্ডত ইয়াত উৎপাদনটো বেছি কৰি পেলাই বিকশিত ভাৰত গঢ়াৰ কাৰণে এটা পদক্ষেপ, ডাঙৰ পদক্ষেপকো মই ধন্যবাদ জনাইছোঁ প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু ভাৰতৰ আমাৰ কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহান ডাঙৰীয়া। আৰু আজি আমাৰ অসমতো আমাৰ এই চিৰাঙতো আজি আমি সবাইজাৰ যিটো ভেচি দিছে ইয়াৰ পৰা আমি আৰম্ভ কৰিলোঁ ব্লগৰ অন্তৰ্গত যিটো এই পদযাত্ৰাটো হ'ব। আৰু ইয়াৰ দ্বাৰাই মই ভাবোঁ আমাৰ অঞ্চলৰ ৰাইজে যথেষ্ট ইয়াৰ এৱাৰনেছ আহিব। এইটো বিকশিত কৃষি সংকল্প অভিযান, এইটো ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক মন্ত্ৰালয়ৰ অধীনত এটা আয়োজিত সংকল্প অভিযান। এই অভিযানত গোটেই ভাৰতবৰ্ষৰে 700খন জিলাত 2000 কৃষি বিজ্ঞানীৰ দলে কৃষকৰ মাজলৈকে যাব আৰু কৃষকৰ যিবিলাক সমস্যা সেই সমস্যাবিলাকৰ জানকাৰী ল'বলৈ মানে বিজ্ঞানীসকলে চেষ্টা কৰিব। আৰু লগতে এই অনুষ্ঠানত আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্ট বা ষ্টেট গভৰ্ণমেণ্টৰ যিবিলাক আঁচনি সেই আঁচনিবিলাকৰ বিষয়ে আমাৰ বিষয়াসকলে এই অনুষ্ঠানত অৱগত কৰিব, যাতে কৃষকসকলে কোনোবাই যদি আঁচনিবিলাকৰ বিষয়ে গম পোৱা নাই তেতিয়াহ'লে ইয়াত এইখিনি গম পাব। আৰু তেখেতসকলৰ কিবা যদি কুৱেৰি থাকে বা কিবা জানিব লগা থাকে তেতিয়া তেখেতসকলে ইয়াতে সেইখিনি জানি ল'ব পাৰিব। লগতে ভূমি স্বাস্থ্য পত্ৰৰ বিষয়ে ইয়াত জনাব। ভূমি স্বাস্থ্য পত্ৰ মানে মাটি চইল হেল্থ, মাটি কেনেকৈ টেষ্ট কৰিব লাগে আৰু মাটি টেষ্ট কৰাৰ পিছত আমি সাৰটো কেনেকৈ দিব লাগে সেই অনুযায়ী সেইখিনি কথাও ইয়াতে জনোৱা হ'ব। আৰু লগতে কিছুমান বিষয় আছে যিবিলাক বিষয় হয়তো আমি বিজ্ঞানী এতিয়ালৈকে ছল্ভ কৰিব পৰা নাই, তেনেকুৱা বিষয়বিলাক আমি গৱেষণাৰ ইয়ালৈকে লৈ যাম। গৱেষণাৰ যিবিলাক অনুষ্ঠান আছে যাতে কৃষকৰ বস্তুখিনি আমি গৱেষণা কৰি তেখেতসকলৰ কাৰণে এটা আমি উপায় উলিয়াব পাৰোঁ। আৰু গোটেই মানে প্ৰচেষ্টাটো এনেকুৱা হ'ব যে কৃষকে বিজ্ঞানীৰ লগত এইটো এটা ডাইৰেক্ট মানে সংযোগ, য'ত মানে আমাৰ চিৰাঙত কেতিয়াৰ পৰা চিৰাঙত এই প্ৰগ্ৰেমটো 29 মে'ৰ পৰা 12 জুনলৈকে চলিব। আমাৰ ইয়াত 48 ভিজিডিচিৰ 48টা ভিজিডিচিত এই প্ৰগ্ৰেমটো চলিব, 12 দিনৰ প্ৰগ্ৰেম।